हेलो फ्रेंड्स, सीनियर जूनियर्स, हाउ आर यू? होप यू आर डूइंग वेल। बंधुगण, आप लोग सभी जन कुशल मंगल है ना? হয় বন্ধুসকল, আপোনালোক সকলোটিয়ে কুশলে মংগলে আছে চাগে। বিৰঞ্জন এণ্টাৰটেইনমেণ্ট চেনেলৰ আজিৰ এই ভিডিঅ'টো আপোনালোকে চাওকচোন। প্ৰথমে মই ভিডিঅ'ৰ দৃশ্যায়নৰ পটভূমি বিশ্লেষণ নকৰোঁ, আপুনি এবাৰ নিজৰ চকুৰে চাই অলপ হৃদয়ঙ্গম কৰিবলৈ চাওকচোন। লেটছ মুভ দ্য ভিডিঅ'। ব্লগিংটো বনোৱাৰ মোৰ একমাত্ৰ উদ্দেশ্য হ'ল সিদিনা আছিলে গুৰু নানক দেৱৰ জন্ম জয়ন্তী, নানক পূৰ্ণিমা, আৰু মই ইত্তেফাকছে গৈ উপস্থিত হৈছিলোঁ অসমৰে এখন মফচলীয় চহৰ এটা লোহাৰ ৰডৰ ট্ৰেডিঙৰ কাম লৈ। আপোনালোকৰ চকুৰ আগতে দেখিছে এই 70 ঊৰ্ধ শিখ জ্যেষ্ঠ নাগৰিকজনে কেনেকৈ নিজৰ কামত মগ্ন হৈ একাগ্ৰতাৰে মোৰ কামটো সিদিনা আগবঢ়াই নিবলৈ যত্ন কৰিছিলে। অথচ তেওঁ গুৰুদ্বাৰলৈ যাব পাৰে, গুৰুদ্বাৰলৈ যাবলৈ ওলাই আছিলে। তেওঁৰ কৰ্মচাৰীজনৰ খাবলৈ যোৱাৰ অজুহাতত যে কামৰ ব্যাঘাত হৈ যাব পাৰে, সেইকাৰণে তেওঁ নিজৰ হাতে সেইদিনা মোৰ এই লোহাৰ কামটো লেবত তেওঁ ইমান একাগ্ৰতাৰে ইমান নিখুঁতভাৱে কৰি আছিলে। মই ভিডিঅ'টো আপোনালোকৰ আগত দাঙি ধৰিবলৈ লগে লগেই মন গ'ল। তেওঁৰ চকুৱে মুখে চুলিয়ে দাঢ়িৰে পৌৰতাৰ জল জল পট পট নিদৰ্শন দাঙি ধৰিছিলে, যদিও কামত কেনেকৈ এজন চম্ফল সুঠাম ডেকাৰ দৰে তেওঁ কাম কৰি গৈছে আপোনালোকে নিশ্চয় প্ৰত্যক্ষ কৰিছে। 30-35 বছৰীয়া তেওঁৰ এই লেবৰ কামত তেওঁ ভুৰভুৰাই কৈ গ'ল যে তেওঁ বহুত কৰ্মচাৰী ৰাখিলে, কিন্তু কৰ্মচাৰী ডিপেণ্ডেণ্ট হৈ তেওঁ ইনকামৰ মুখ নেদেখিলেহেঁতেন যদিহে তেওঁ প্ৰত্যেকটো কাম নিজৰ হাতেৰে কৰাত বেছি গুৰুত্ব দিয়ে। সেইদিনাও তেওঁ পৌৰতা আৰু তেওঁৰ ধৰ্মীয় আনুষ্ঠানিকতা পালন কৰিবলৈ গুৰুদ্বাৰলৈ যাবলৈ উদ্যত হৈ আছিল, যদিও মোক কামটো সোনকালে লাগে আৰু তেওঁ কৰ্মচাৰীয়ে ভাত খাবলৈ যোৱাৰ অজুহাতত আঁতৰি যোৱাৰ কাৰণে তেওঁ নিজৰ হাতে কামটো কৰি ইমান পৰিপক্কতাৰে সমাপন কৰিলে। মই চালাম কৰিলোঁ তেওঁৰ সেইদিনাৰ কামৰ উদ্যমটোক। পকা চুলিয়ে দাঢ়িৰে সৈতে সেই ছিনিয়ৰ চিটিজেনজনক চাই মই ভাবিলোঁ, আমি তথাকথিতভাৱে 60 বছৰ বয়সত মানুহে অৱসৰ লয় চৰকাৰী চাকৰি বেচৰকাৰী চাকৰিৰ পৰা, অথবা কোনোবা ঘৰেলো মানুহেও কাম কৰিবলৈ কমাই দিয়ে। নিজৰ ল'ৰা ছোৱালী হ'লেও কয় হ'ল আৰু দেউতা তুমি এতিয়া কাম কৰিব নালাগে, বা কোনোবা এজন পৌৰই কাম কৰিবলৈ বিচাৰিলেও তেওঁৰ শৰীৰে মনে তেওঁক লগ নিদিয়ে, বিভিন্ন ব্যাধিয়ে সংগ দিয়ে, ফিটনেছ কমি যায়। কিন্তু লোহাৰ লগত লোহাক চিহা কৰা, লোহাক কাটি তাৰ ট্ৰেডিং অনবৰত মেচিনৰ কৰ্ক শব্দ দাস কৰি যাব পৰা ইমান উদ্যম, ইমান ফিটনেছ এই শিখ পাঞ্জাবী মানুহজনৰ দেহে মনে দেখি আচৰিত মানিলোঁ। আৰু তেওঁৰ কাৰখানাতে লিখি থৈছে কাম হি পূজা হে। সঁচাকৈ সেইদিনা নানক জয়ন্তীৰ পূজালৈ তেওঁ আগভাগ নকৰি তেওঁ কামক পূজা কৰি আগবাঢ়ি গৈছিলে আমাৰ কামটোক যাতে ধুনীয়াকৈ দিব পাৰে। কামক পূজাৰ বেদী স্থাপন কৰা এই পৌৰ পাঞ্জাবী শিখজনৰ বাবে হয়তো কাম হি আৰাম হে। সেয়ে তেওঁৰ বডিৰ ফিটনেছ ইমান ধুনীয়াকৈ মেইনটেইন কৰি ৰাখিব পাৰিছে। পুনৰ এটা ভিডিঅ'ত লগ পাম বন্ধু। টেক কেয়াৰ অফ ইয়োৰছেল্ফ, বাই।